নমস্কাৰ বন্ধুসকল জিকে আছামিজ ইউটিউব চেনেলটোলৈ সকলোকে স্বাগতম জনালোঁ। কুৱেশ্যন নম্বৰ 1 হোৱাট ইজ দ্য নেম অফ দ্য ফেমাছ ৱাইল্ড লাইফ চেঞ্চুৰী ইন আছাম ডেট ইজ হোম টু দ্য এণ্ডাঞ্জাৰ্ড বেংগল টাইগাৰ। অসমৰ কোনখন অভয়াৰণ্য বিলুপ্তপ্ৰায় বংগ বাঘৰ কাৰণে বিখ্যাত? ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন চি ওৰাং নেশ্যনেল পাৰ্ক। নেক্সট কুৱেশ্যন আছাম শ্বেয়াৰ ইজ বৰ্ডাৰ উইথ হুইচ অফ দ্য ফলোয়িং ইণ্ডিয়ান ষ্টেটছ। তলৰ কোনখন ভাৰতীয় ৰাজ্যৰ সৈতে অসমৰ সীমান্ত ভাগ কৰা হৈছে? ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন ডি অল অফ দ্য এবভ, মানে নাগালেণ্ড এণ্ড ত্ৰিপুৰা, মেঘালয় এণ্ড মণিপুৰ, অৰুণাচল প্ৰদেশ এণ্ড মিজোৰাম। গোটেইকেইটা অপশ্যনে শুদ্ধ হয়। নেক্সট কুৱেশ্যন হুইচ ইজ দ্য হাইয়েষ্ট পিক ইন আছাম। অসমৰ সৰ্বোচ্চ শৃংগ কোনটো? ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন চি আনমেন পিক। নেক্সট কুৱেশ্যন হুইচ ইজ দ্য লাৰ্জেষ্ট চিটি ইন আছাম ইন টাৰ্ম অফ পপুলেশ্যন। জনসংখ্যাৰ ফালৰ পৰা অসমৰ সৰ্ববৃহৎ চহৰ কোনখন? ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন এ গুৱাহাটী। নেক্সট কুৱেশ্যন Assam is famous for its tea production. Which region of Assam is known for producing the finest tea? উত্তম চাহ উৎপাদনৰ বাবে অসমৰ কোনটো অঞ্চল বিখ্যাত? শুদ্ধ উত্তৰ অপশ্যন এ ব্ৰহ্মপুত্ৰ ভেলী। নেক্সট কুৱেশ্যন হুইচ নেশ্যনেল পাৰ্ক ইন আছাম ইজ এ ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ চাইট। অসমৰ কোনখন ৰাষ্ট্ৰীয় উদ্যান ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ ক্ষেত্ৰ? ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন ডি কাজিৰঙা নেশ্যনেল পাৰ্ক। নেক্সট কুৱেশ্যন এ কামাখ্যা টেম্পল এ ফেমাছ পিলগ্ৰাম চাইট is located in which city of Assam? বিখ্যাত তীৰ্থস্থান কামাখ্যা মন্দিৰ অসমৰ কোনখন চহৰত অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন এ গুৱাহাটী। নেক্সট কুৱেশ্যন হুইচ ইজ দ্য লাৰ্জেষ্ট চিটি ইন আছাম ইন টাৰ্ম অফ এৰিয়া। ক্ষেত্ৰফলৰ ফালৰ পৰা অসমৰ সৰ্ববৃহৎ চহৰ কোনখন? ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন বি ডিব্ৰুগড়। নেক্সট কুৱেশ্যন দ্য আছাম ষ্টেট মিউজিয়াম ইজ লোকেটেড ইন হুইচ চিটি। অসম ৰাষ্ট্ৰীয় সংগ্ৰহালয় কোনখন চহৰত অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন এ গুৱাহাটী। নেক্সট কুৱেশ্যন দ্য ফেমাছ কাজিৰঙা নেশ্যনেল পাৰ্ক ইজ লোকেটেড ইন হুইচ ডিষ্ট্ৰিক্ট অফ আছাম। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান অসমৰ কোনখন জিলাত অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন এ গোলাঘাট। নেক্সট কুৱেশ্যন আছাম ইজ ন'ন ফৰ ইটছ ৰিচ বায়'ডাইভাৰ্চিটি। এপ্ৰক্সিমেটলি হোৱাট পাৰ্চেণ্ট অফ ইণ্ডিয়াছ টোটেল বায়'ডাইভাৰ্চিটি ইজ ফাউণ্ড ইন আছাম। ভাৰতৰ মুঠ জৈৱ বৈচিত্ৰ্যৰ কিমান শতাংশ অসমত পোৱা যায়? ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন চি 30%। নেক্সট কুৱেশ্যন দ্য ফেমাছ মানাস ৱাইল্ড লাইফ চেঞ্চুৰী ইজ লোকেটেড ইন হুইচ ডিষ্ট্ৰিক্ট অফ আছাম। মানাহ বন্যপ্ৰাণী অভয়াৰণ্য অসমৰ কোনখন জিলাত অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন এ বৰপেটা। নেক্সট কুৱেশ্যন দ্য ফেমাছ হোলক গিবন ৱাইল্ড লাইফ চেঞ্চুৰী ইজ লোকেটেড ইন হুইচ ডিষ্ট্ৰিক্ট অফ আছাম। হোলক গিবন বন্যপ্ৰাণী অভয়াৰণ্য অসমৰ কোনখন জিলাত অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন চি যোৰহাট। নেক্সট কুৱেশ্যন দ্য ডিব্ৰু চৌখোৱা নেশ্যনেল পাৰ্ক ইজ লোকেটেড ইন হুইচ ডিষ্ট্ৰিক্ট অফ আছাম। ডিব্ৰু চৌখোৱা ৰাষ্ট্ৰীয় উদ্যান অসমৰ কোনখন জিলাত অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন এ ডিব্ৰুগড়। নেক্সট কুৱেশ্যন হুইচ নেশ্যনেল পাৰ্ক ইন আছাম ইজ ন'ন ফৰ ইটছ পপুলেশ্যন অফ ৱাইল্ড ৱাটাৰ বাফেলোছ। অসমৰ কোনখন ৰাষ্ট্ৰীয় উদ্যান বনৰীয়া জল ম'হৰ বাবে বিখ্যাত? ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন ডি কাজিৰঙা নেশ্যনেল পাৰ্ক। নেক্সট কুৱেশ্যন দ্য ফেমাছ ডিগবৈ অইল ৰিফাইনাৰী ওৱান অফ দ্য অল্ডেষ্ট ইন এছিয়া ইজ লোকেটেড ইন হুইচ ডিষ্ট্ৰিক্ট অফ আছাম। এছিয়াৰ ভিতৰতে পুৰণি ডিগবৈ তেল শোধনাগাৰ অসমৰ কোনখন জিলাত অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন এ তিনিচুকীয়া। নেক্সট কুৱেশ্যন দ্য জাতিংগা ভিলেজ ইন আছাম ইজ ন'ন ফৰ হুইচ ইউনিক ফেন'মেনন। অসমৰ জাতিংগা গাঁও কোনটো পৰিঘটনাৰ বাবে জনাজাত? ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন ডি মিষ্ট্ৰিয়াছ বাৰ্ড ছুইচাইডছ। নেক্সট কুৱেশ্যন হুইচ ইজ দ্য লাৰ্জেষ্ট লেক ইন আছাম। অসমৰ আটাইতকৈ ডাঙৰ হ্ৰদ কোনটো? ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন বি চান্দুবি লেক। নেক্সট কুৱেশ্যন হুইচ ৱাইল্ড লাইফ চেঞ্চুৰী ইন আছাম ইজ ন'ন ফৰ ইটছ পপুলেশ্যন অফ দ্য এণ্ডাঞ্জাৰ্ড গল্ডেন লাংগুৰ। অসমৰ কোনখন বন্যপ্ৰাণী অভয়াৰণ্য বিলুপ্তপ্ৰায় সোণালী বান্দৰৰ বাবে জনাজাত? ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন ডি হলংপাৰ গিবন চেঞ্চুৰী। নেক্সট কুৱেশ্যন আছাম শ্বেয়াৰ ইজ ইণ্টাৰনেশ্যনেল বৰ্ডাৰ উইথ হুইচ নেইবাৰিং কাণ্ট্ৰি। অসমৰ আন্তঃৰাষ্ট্ৰীয় সীমা কোনখন চুবুৰীয়া দেশৰ সৈতে আছে? ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন চি বাংলাদেশ। নেক্সট কুৱেশ্যন হুইচ ৰিভাৰ আইলেণ্ড ইন আছাম ইজ ফেমাছ ফৰ ইটছ প্ৰডাকশ্যন অফ ইউনিক এণ্ড কালাৰফুল পট্ৰি। অসমৰ কোনটো নদীদ্বীপ ৰঙীন মৎস্যশিল্প উৎপাদনৰ বাবে জনাজাত? ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন বি মাজুলী আইলেণ্ড। নেক্সট কুৱেশ্যন দ্য ফেমাছ কাজিৰঙা নেশ্যনেল পাৰ্ক ইজ হোম টু হুইচ স্পেচেছ অফ ডিয়াৰ। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত কোনটো প্ৰজাতিৰ হৰিণ আছে? শুদ্ধ উত্তৰ অপশ্যন বি হক ডিয়াৰ। নেক্সট কুৱেশ্যন হুইচ ডিষ্ট্ৰিক্ট ইন আছাম ইজ ন'ন ফৰ ইটছ আৰ্ক'লজিকেল চাইট মদন কামদেৱ ডেডিকেটেড টু লৰ্ড শিৱা। অসমৰ কোনখন জিলা ভগৱান শিৱক উৎসৰ্গিত প্ৰত্নতাত্ত্বিক স্থান মদন কামদেৱ মন্দিৰৰ বাবে পৰিচিত? ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন এ কামৰূপ। নেক্সট কুৱেশ্যন দ্য ফেমাছ ভূপেন হাজৰিকা সেতু
also known as the Hola Sodia Bridge, span over which river? কোনখন নদীৰ ওপৰেৰে ভূপেন হাজৰিকা বা ধলি শদিয়া ব্ৰিজ বিস্তৃত? ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন এ ব্ৰহ্মপুত্ৰ ৰিভাৰ। নেক্সট কুৱেশ্যন, হুইচ ইজ দ্য লাৰ্জেষ্ট চিটি ইন আছামছ বৰাক ভেলী ৰিজন? অসমৰ বৰাক উপত্যকা অঞ্চলৰ সৰ্ববৃহৎ চহৰ কোনখন? ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন এ শিলচৰ। নেক্সট কুৱেশ্যন, হুইচ ইজ দ্য স্মলেষ্ট নেশ্যনেল পাৰ্ক ইন আছাম? অসমৰ আটাইতকৈ সৰু ৰাষ্ট্ৰীয় উদ্যান কোনখন? ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন বি ওৰাং নেশ্যনেল পাৰ্ক। নেক্সট কুৱেশ্যন, দ্য ফেমাছ অইল টাউন অফ দুলিয়াজান ইজ লোকেটেড ইন হুইচ ডিষ্ট্ৰিক্ট অফ আছাম? তৈল নগৰ দুলিয়াজান অসমৰ কোনখন জিলাত অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন এ ডিব্ৰুগড়। নেক্সট কুৱেশ্যন, হুইচ ইজ দ্য লাৰ্জেষ্ট নেশ্যনেল পাৰ্ক ইন আছাম? অসমৰ সৰ্ববৃহৎ ৰাষ্ট্ৰীয় উদ্যান কোনখন? ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন ডি কাজিৰঙা নেশ্যনেল পাৰ্ক। নেক্সট কুৱেশ্যন, দ্য দিহিং পাটকাই ৱাইল্ড লাইফ চেঞ্চুৰী known for its rainforest is located in which district of Assam? বৰ্ষাৰণ্য বন্যপ্ৰাণী অভয়াৰণ্য দিহিং পাটকাই অসমৰ কোনখন জিলাত অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন এ এণ্ড বি মানে তিনিচুকীয়া ডিব্ৰুগড়। এই অভয়াৰণ্যখন তিনিচুকীয়া ডিব্ৰুগড় দুয়োখন জিলাৰ মাজতে পৰে। নেক্সট কুৱেশ্যন, দ্য ফেমাছ টি অকশ্যন চেণ্টাৰ ইন আছাম ইজ লোকেটেড ইন হুইচ চিটি? অসমৰ চাহ নিলাম কেন্দ্ৰ কোনখন চহৰত অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন এ গুৱাহাটী। নেক্সট কুৱেশ্যন, হুইচ ইজ দ্য চাউথাৰ্ণ মোষ্ট ডিষ্ট্ৰিক্ট ইন আছাম? অসমৰ আটাইতকৈ দক্ষিণৰ জিলা কোনখন? ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন এ কাছাৰ। নেক্সট কুৱেশ্যন, দ্য ফেমাছ বশিষ্ঠ আশ্ৰম এ ৰিভাৰ পিলগ্ৰিমেজ চাইট ইজ লোকেটেড ইন হুইচ চিটি অফ আছাম? অসমৰ পূজনীয় তীৰ্থস্থান বশিষ্ঠ আশ্ৰম কোনখন চহৰত অৱস্থিত? শুদ্ধ উত্তৰ অপশ্যন এ গুৱাহাটী। নেক্সট কুৱেশ্যন, দ্য ফেমাছ কাৰ্বি এথনিক ফেষ্টিভেল ৰংকেৰ ইজ চেলিব্ৰেটেড ইন হুইচ ডিষ্ট্ৰিক্ট অফ আছাম? অসমৰ কোনখন জিলাত কাৰ্বি জনগোষ্ঠীয় উৎসৱ ৰংকেৰ পালন কৰা হয়? ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন বি কাৰ্বি আলং। নেক্সট কুৱেশ্যন, দ্য ফেমাছ লখিমপুৰ ডিষ্ট্ৰিক্ট ইন আছাম ইজ known for its production of which agricultural crop? অসমৰ লখিমপুৰ জিলাখন কি কৃষি শস্য উৎপাদনৰ বাবে জনাজাত? ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন বি ৰাইচ। নেক্সট কুৱেশ্যন, হুইচ ইজ দ্য লংগেষ্ট ৰিভাৰ ব্ৰিজ ইন ইণ্ডিয়া কানেক্টিং আছাম এণ্ড অৰুণাচল প্ৰদেশ? অসমক অৰুণাচল প্ৰদেশৰ সৈতে সংযোগ কৰা ভাৰতৰ আটাইতকৈ দীঘল নদী দলং কোনখন? ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন এ ধলা শদিয়া ব্ৰিজ। নেক্সট কুৱেশ্যন, দ্য ফেমাছ ব্লু মাউণ্টেইন অফ আছাম ৰিফাৰ টু হুইচ ৰেঞ্জ অফ হিলছ? অসমৰ নীলা পৰ্বতে কোনটো পাহাৰৰ ৰেঞ্জক বুজায়? ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন ডি পাটকাই হিলছ। নেক্সট কুৱেশ্যন, হুইচ ইজ দ্য ছেকেণ্ড লাৰ্জেষ্ট চিটি ইন আছাম ইন টাৰ্ম অফ পপুলেশ্যন? জনসংখ্যাৰ ফালৰ পৰা অসমৰ দ্বিতীয় বৃহত্তম চহৰ কোনখন? ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন বি শিলচৰ। নেক্সট কুৱেশ্যন, দ্য ফেমাছ বাগজাইন অইল ৱেল হুইচ ফেচ এ মেজৰ ব্ল'আউট এণ্ড ছাবচিকুৱেণ্ট ফায়াৰ ইজ লোকেটেড ইন হুইচ ডিষ্ট্ৰিক্ট অফ আছাম? বৃহৎ বিস্ফোৰণ আৰু অগ্নিকাণ্ডৰ সন্মুখীন হোৱা বাগজাইন তৈল কূপটো অসমৰ কোনখন জিলাত অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন এ তিনিচুকীয়া। নেক্সট কুৱেশ্যন, হুইচ ইজ দ্য অনলি হিল ষ্টেচন ইন আছাম? অসমৰ একমাত্ৰ পাহাৰীয়া ৰেল ষ্টেচন কোনটো? ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন এ হাফলং। নেক্সট কুৱেশ্যন, দ্য ফেমাছ পানীদিহিং ৱাইল্ড লাইফ চেঞ্চুৰী ইজ লোকেটেড ইন হুইচ ডিষ্ট্ৰিক্ট অফ আছাম? পানীদিহিং বন্যপ্ৰাণী অভয়াৰণ্য অসমৰ কোনখন জিলাত অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন ডি শিৱসাগৰ। নেক্সট কুৱেশ্যন, দ্য ফেমাছ লাওখোৱা ৱাইল্ড লাইফ চেঞ্চুৰী ইজ লোকেটেড ইন হুইচ ডিষ্ট্ৰিক্ট অফ আছাম? লাওখোৱা বন্যপ্ৰাণী অভয়াৰণ্য অসমৰ কোনখন জিলাত অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন চি নগাঁও। নেক্সট কুৱেশ্যন, দ্য ফেমাছ চক্ৰশিলা ৱাইল্ড লাইফ চেঞ্চুৰী ইজ লোকেটেড ইন হুইচ ডিষ্ট্ৰিক্ট অফ আছাম? চক্ৰশিলা বন্যপ্ৰাণী অভয়াৰণ্য অসমৰ কোনখন জিলাত অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন এ কোকৰাঝাৰ। নেক্সট কুৱেশ্যন, দ্য ফেমাছ মাৰাঠ লৰিং ৱাইল্ড লাইফ চেঞ্চুৰী ইজ লোকেটেড ইন হুইচ ডিষ্ট্ৰিক্ট অফ আছাম? মাৰাঠ লৰিং বন্যপ্ৰাণী অভয়াৰণ্য অসমৰ কোনখন জিলাত অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন বি কাৰ্বি আলং। নেক্সট কুৱেশ্যন, দ্য ফেমাছ দীপৰ বিল ৱাইল্ড লাইফ চেঞ্চুৰী ইজ লোকেটেড ইন হুইচ ডিষ্ট্ৰিক্ট অফ আছাম? দীপৰ বিল অসমৰ কোনখন জিলাত অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন এ কামৰূপ। নেক্সট কুৱেশ্যন, দ্য ফেমাছ সোণাই ৰূপাই ৱাইল্ড লাইফ চেঞ্চুৰী ইজ লোকেটেড ইন হুইচ ডিষ্ট্ৰিক্ট অফ আছাম? সোণাই ৰূপাই বন্যপ্ৰাণী অভয়াৰণ্য অসমৰ কোনখন জিলাত অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন এ শোণিতপুৰ। নেক্সট কুৱেশ্যন, দ্য ফেমাছ বৰ্ণালী ৱাইল্ড লাইফ চেঞ্চুৰী ইজ লোকেটেড ইন হুইচ ডিষ্ট্ৰিক্ট অফ আছাম? বৰ্ণালী বন্যপ্ৰাণী অভয়াৰণ্য অসমৰ কোনখন জিলাত অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন বি দৰং। নেক্সট কুৱেশ্যন, দ্য ফেমাছ পভা ৱাইল্ড লাইফ চেঞ্চুৰী ইজ লোকেটেড ইন হুইচ ডিষ্ট্ৰিক্ট অফ আছাম? পভা বন্যপ্ৰাণী অভয়াৰণ্য অসমৰ কোনখন জিলাত অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন এ লখিমপুৰ। যদি ভিডিঅ'টো ভাল পাইছে লাইক কৰি শ্বেয়াৰ কৰি দিব আৰু আগলৈও এনেকুৱা ধৰণৰ ভিডিঅ' পাবৰ কাৰণে আমাৰ চেনেল ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই দিব। ধন্যবাদ।